গগৈ মুৰ্দাবাদ গৌৰৱ গগৈ মুৰ্দাবাদ আইজে যেন মুৰ্দাবাদ ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা আমি 8টা মৰ্চা যিটো প্ৰটেষ্টত আমি লাগিছোঁ এইটো আমাৰ গৌৰৱ গগৈ আজি কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং অহাৰ কাৰণে তেখেতৰ আমি প্ৰটেষ্ট কৰিছোঁ আৰু তেখেতৰ কাৰণে আমি কাৰ্বি আংলং মানুহ আমি একচেপ্ট নকৰোঁ আৰু তেখেতৰ মানে পাকিস্তানৰ এজেণ্ট হয় আৰু তেনেকুৱা মানুহ আমি কাৰ্বি আংলং আমি আহিব নিদিওঁ আৰু আমাৰ মহিলা মৰ্চা ফালৰ পৰা আমি তেখেতক গো বেক আৰু গৌৰৱ গগৈ মুৰ্দাবাদ ইয়াত গেদাৰিং হোৱা কাৰণটো হয়তো আপোনালোকে অৱগত যে কংগ্ৰেছ চৰকাৰ থাকোঁতে ইয়াত 15 বছৰ শাসন তেওঁলোকে কৰিছিলে অসমত। তেওঁলোকৰ শাসনকালত আমাৰ কাৰ্বি আংলঙৰ কাৰণে একো তেনেকুৱা অৱদান আমি দেখি পোৱা নাই। তেওঁলোকৰ শাসন থাকোঁতে আমাক মান মৰ্যাদা তেনেকুৱা দিয়া আমি দেখা নাই। আৰু এতিয়া আমি দেখিছোঁ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পাছত এতিয়াতো প্ৰেছিডেণ্ট অফ ইণ্ডিয়া এতিয়া দ্ৰৌপদী মুৰ্মুজী তেখেত এতিয়া ট্ৰাইবেল কমিটিৰ পৰা এতিয়া প্ৰেছিডেণ্ট হৈছে আৰু ট্ৰাইবেল প্ৰেছিডেণ্ট হোৱাৰ কাৰণে তেওঁলোকে অপমান কৰে, সেইটোতো আপোনালোকে নিশ্চয় দেখি পাইছে। সেইকাৰণে এণ্টি ট্ৰাইবেল বুলি আমি তেওঁলোকক আখ্যা দিব খুজিছোঁ, কাৰণ তেওঁলোকে সেইটো বাৰম্বাৰ তেওঁলোকে ট্ৰাইবেল হোৱাৰ কাৰণে আমাক অপমান কৰে। সেইকাৰণে এণ্টি ট্ৰাইবেল তেওঁলোক কংগ্ৰেছ লিডাৰ হ'ল এণ্টি ট্ৰাইবেল আৰু এণ্টি ডেভেলপমেণ্ট। তেওঁলোক কেতিয়াবা আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰে যিকোনো পদক্ষেপ বা যিকোনো ডেভেলপমেণ্ট কাম কৰিলেও তেওঁলোকে আমাক বেলেগ কথাহে তেওঁলোকে বা আমাৰ যিটো কামবিলাক আমাৰ যিটো ডেভেলপমেণ্টবোৰ হৈ আছে কাৰ্বি আংলঙত কিন্তু তেওঁলোকে সেইটো কথা লৈ পেলাই অপপ্ৰচাৰ কৰে, কেতিয়াবা মিছ প্ৰপাগণ্ডা কৰে। সেইকাৰণে আমি এণ্টি ডেভেলপমেণ্ট আৰু এণ্টি ট্ৰাইবেল কাৰণে আমি ইয়াত স্বাগতম নহয়। সেইকাৰণে আমি ইয়াত কাৰ্বি আংলং ৰাইজে ইয়াত ডিফু এইটো তাৰালাংচু গেটৰ সন্মুখতে আমি গেদাৰিং হৈ পেলাই দেখাব বিচাৰিছোঁ যে এণ্টি ট্ৰাইবেল কাৰণে এণ্টি ট্ৰাইবেল লিডাৰ কাৰণে আমি ৱেলকাম নহয় আৰু এণ্টি ডেভেলপমেণ্ট লিডাৰ কাৰণে আমি ৱেলকাম নহয়। কাৰণ আমি ইয়াতে মান মৰ্যাদা আমাৰ ট্ৰাইবেলসকলৰ যিটো মান মৰ্যাদা সেইটো বিচাৰোঁ আৰু ট্ৰাইবেল যিটো আমাৰ ইয়াত এলেকা সেইটো ডেভেলপমেণ্ট আমি বিচাৰোঁ। সেইকাৰণে ডেভেলপমেণ্ট অপ'জ কৰা আৰু ট্ৰাইবেল হোৱা প্ৰেছিডেণ্ট হোৱাৰ কাৰণে এইটো অপ'জ কৰা তেনেকুৱা লিডাৰ আমাক নালাগে। সেইকাৰণে এইটো অপ'জ কৰিবৰ কাৰণেহে আমি বা সেইটো দেখাবৰ কাৰণেহে আমি ইয়াত গেদাৰিং হৈছোঁ। তেখেতসকলে আপোনালোকক অভিযোগ দিছে যে ইয়াত মাত্ৰ আদানী আৰু আম্বানী চৰকাৰ চলিছে বুলি, সেইটো বিষয়ে কি ক'ব? নহয়, অকল আদানী আৰু আম্বানীৰ কথাহে নেকি? আৰু বাকী যিবোৰ ডেভেলপমেণ্ট হৈছে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পাছত ইয়াত ইমান যে ডেভেলপমেণ্ট হৈছে আপোনালোকে নিশ্চয় দেখি পাইছে। ইয়াত 4 লেনৰ পৰা আৰম্ভ কৰি ইয়াত মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি ইয়াত ডাঙৰ ডাঙৰ ৰাস্তাবিলাক আছে, ইয়াত এডুকেশ্যনেল ইনষ্টিটিউশ্যনবিলাক ইয়াত আহি পাইছে। আৰু যিটো খেতিয়কসকলৰ কাৰণে যিটো ষ্টুডেণ্টসকলৰ কাৰণে সেইটো আপোনালোকে সেইটো ভাবি পেলাই সেইটো ভাবকচোন এটলিষ্ট যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পাছত বিভিন্ন বা যিকোনো ছেকশ্যনৰ কাৰণে ইয়াত মান মৰ্যাদা দিবলৈ সক্ষম হৈছে এই চৰকাৰে। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ থাকোঁতেহে আমাৰ কাৰ্বি আংলঙৰ বাহিৰ কাৰণে ইয়াত ভাল হয়, কাৰণ তেওঁলোকে থাকিলেহে আমাৰ ইয়াত ডেভেলপমেণ্ট হ'ব আৰু আমি মান মৰ্যাদা এই চৰকাৰ থাকোঁতেহে আমি পাম। সেইকাৰণে কংগ্ৰেছ লিডাৰ অহাটো আমি নিবিচাৰোঁ। ইয়াত কাৰ্বি আংলংখন মাত্ৰ সীমান্তৰ এটুকুৰা ATM মাটিখিনি বুলি কৈছে, এনেকুৱা অভিযোগটো দি থাকিব, কিন্তু আপোনালোকে ইয়াত দেখি পাইছে নিশ্চয় ইয়াত ইমান ডেভেলপমেণ্ট কামবিলাক হৈ আছে। সেইকাৰণে আমি ডেভেলপমেণ্টহে বিচাৰোঁ।